নমস্কাৰ বন্ধুসকল, মই আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। মই ভাবোঁ বিষয়টো আপোনালোকে সকলোৱে জনাৰ দৰকাৰ। যদি আপোনালোকে এই বিষয়টোৰ ওপৰত যদি জানে, আপোনালোকে বহুতখিনি উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। বিষয়টো হৈছে ডক্টৰ এল'ভেৰা তুলসী ৰসৰ গুণাগুণৰ ওপৰত। ছালকুঁৱৰীৰ উপকাৰিতাৰ বিষয়ে নিশ্চয় আপোনালোকে সকলোৱে শুনিছে। এই দৰৱটোত ছালকুঁৱৰীৰ উপৰিও 4বিধ তুলসী মিহলোৱা হৈছে। এই দৰৱটোৰ কোনো ছাইড এফেক্ট নাই। সৰু ডাঙৰ সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে। এই দৰৱটো 2 বছৰৰ পৰা বয়সস্থ লোকলৈকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। এই দৰৱটোৰ বিশেষকৈ লেমন তুলসী, চি তুলসী, লং তুলসী, ক'লা তুলসী আৰু লগত ক'লা নিমখ দি তৈয়াৰ কৰা হৈছে। আপোনালোকৰ শৰীৰৰ যিকোনো সমস্যাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। যেনে গেষ্ট্ৰিক, চুগাৰ, প্ৰেছাৰ, নাৰ্ভৰ সমস্যা, কেঁচুমৰীয়া, ধাতু বা মেন্সৰ সমস্যা আদি থাকিলেও এই দৰৱটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও জ্বৰ, কাহ, জণ্ডিছ, হাঁপানি সমস্যা হ'লেও ইয়াক ব্যৱহাৰ কৰিব পাৰি। তলত কেইটামান সমস্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। নাম্বাৰ 1, গেষ্ট্ৰিকৰ সমস্যা। আজিকালি প্ৰায় মানুহৰে এই সমস্যা হোৱা দেখা যায়। অত্যাধুনিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি খোৱাৰ ফলত বা বেছি মাছ-মাংসৰ খোৱাৰ ফলত এই সমস্যা হ'ব পাৰে। মা-মছলা বা পেকেটজাতীয় বস্তু খালেও গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে। ইয়াৰ লক্ষণসমূহ হ'ল, এই সমস্যা হ'লে বুকুখন জ্বলা-পোৰা কৰে, পেট জ্বলি উঠে, পেট ফুলি উঠে, খাবলৈ মন নাযায়, আভুক লাগে, লেট্ৰিন প্ৰস্ৰাৱ ক্লিয়াৰ নহয়, অলপ খালেও হজম নহয়, বুকুখন খুচি পিন্ধি ধৰে, টেঙা উগাৰ ভাৱ, বমি ভাৱ হয়, লেট্ৰিন প্ৰস্ৰাৱ খোলোচা নহয়। কিন্তু এই দৰৱটো যদি নিয়মিত খোৱা হয়, ইয়াৰ পৰা সমাধান পাব পাৰি। এনেকুৱা সমস্যা হ'লে তেল মৰা, মছলাজাতীয় বস্তু, বুট, মগু, ভজা পোৰা বস্তু কমকৈ খাব লাগে। পাৰিলে মাছ-মাংস কমাই খাব লাগে। বইল বস্তু ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল। ইয়াৰ উপৰিও কুহুমীয়া পানী ৰাতিপুৱা খালী পেটত খাব পাৰিলে ভাল। দিনে গড়ে এজন মানুহে 3 লিটাৰকৈ পানী খাব লাগে। নাম্বাৰ 2, চুগাৰ বা ডায়েবেটিছ ৰোগ। অত্যাধিক মিঠা বস্তু খোৱাৰ ফলত এই ৰোগ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহ হ'ল, এই ৰোগ হ'লে হাত-ভৰি, আঙুলি আৰু ভৰিৰ পতা অসাৰ, গধুৰ আৰু অচল হয়। ইয়াৰ উপৰিও প্ৰস্ৰাৱ ঘনাই হয়, দেহৰ ওজন কমি যায়, ভোক বৃদ্ধি হয়, চকুৰে অন্ধকাৰ বা জিলমিল দেখে, শুকান আৰু সৰসৰীয়া ছাল হয়, বেছি পিয়াহ লাগে, কটা-চিঙা বা ঘাঁ হ'লে সোনকালে নুশুকায়, দাঁতৰ আলু ফুলি উঠে আৰু ভৰি হাতবোৰ ফুলিবলৈ ধৰে আৰু তেজৰ হিমোগ্লোবিনৰ পৰিমাণ কমি যায় বা শৰীৰ তেজটো পনীয়া হয়। এই দৰৱটো খালে ইয়াৰ পৰা সমাধান পাব পাৰি। কিন্তু এই ৰোগ হ'লে কেইটামান বস্তু বাছি খাব লাগে। যেনে মাটিৰ তলত হোৱা যিকোনো বস্তু খাব নালাগে, মিঠা বস্তু খাব নালাগে, গুড়, চেনি, গাখীৰ আদি খাব নালাগে। ডায়েবেটিছ ৰোগীয়ে সেউজীয়া শাক-পাচলি খোৱাটো অতিকৈ প্ৰয়োজনীয়। টেঙা খাব লাগে, বুট, মগুৰ আদি খাব লাগে আৰু পাৰিলে উহোৱা চাউলৰ ভাতৰ পানী বা ভাত খাব লাগে। ৰুটি, জামু, ষ্ট্ৰবেৰী, লেটেকু আদি খাব পাৰে। ডায়েবেটিছ ৰোগীয়ে সকলো টেঙাজাতীয় বস্তু খাব পাৰে, বিশেষকৈ ঔটেঙা খাব লাগে। নাম্বাৰ 3, হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপক নীৰৱ বুলি কোৱা হয়। ৰক্তচাপৰ উচ্চ সীমা যদি 120ৰ পৰা 129 আৰু নিম্ন সীমা 80তকৈ বেছি থাকে, তেনেহ'লে তাক আমি উচ্চ ৰক্তচাপ হোৱা বুলি ক'ব পাৰোঁ। এইটো এটা বংশগত সমস্যা। 35 বছৰৰ ওপৰৰ পুৰুষ মহিলা সকলোৱে এই সমস্যা প্ৰায় হোৱা দেখা যায়। বেছিকৈ নিমখ খোৱা ব্যক্তি, মেদবহুল ব্যক্তি, অধিক মাছ-মাংস খোৱা ব্যক্তি আৰু মানসিক চাপত ভোগাৰ ব্যক্তি উচ্চ ৰক্তচাপ সমস্যাত ভোগা দেখা যায়। যদি এই দৰৱটো খোৱা হয়, ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এই সমস্যা হ'লে মাছ-মাংস, কণী, বৰা চাউলৰ বস্তু খাব নালাগে। নিমখ কমকৈ খাব লাগে। পাতল সেউজীয়া শাক-পাচলি ব্যৱহাৰ কৰিব লাগে। নেফাফু, ৰচুন আদি ব্যৱহাৰ কৰিব লাগে। হাই প্ৰেছাৰ থকা ৰোগীয়ে ঔটেঙা খাব পাৰে। নাম্বাৰ 4, নাৰ্ভৰ সমস্যা।
নাৰ্ভৰ সমস্যা হোৱাৰ লক্ষণসমূহ হ'ল বিশেষকৈ কেলছিয়ামৰ অভাৱত নাৰ্ভৰ সমস্যা দেখা দিয়ে। বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ হাড়ৰ মাজত কেলছিয়াম কমি যায়। আমাৰ হাড়ৰ মাজত জেলিৰ দৰে এটা বস্তু থাকে যিটো বয়স হোৱাৰ লগে লগে শুকাবলৈ আৰম্ভ কৰে আৰু ফলত নাৰ্ভৰ সমস্যা দেখা দিয়ে। নাৰ্ভৰ সমস্যা হ'লে ভৰি হাতবোৰ কুটকুটাই কামোৰে, বিষাই, উঠিব বহিব নোৱাৰে, হাত ভৰিবোৰ জিনজিনাই হীৰা মাৰি ধৰে। কিছুমানৰ ক্ষেত্ৰত ভৰি হাতবোৰ ফুলিবলৈ ধৰা দেখা যায় আৰু মানুহজনৰ তেজ চলাচলত ব্যাঘাত জন্মায় আৰু শেষত মানুহজন দুৰ্বল হৈ মৃত্যুমুখত পৰিব পাৰে। কিন্তু এই দৰৱটো যদি নিয়মিত খায় ইয়াৰ পৰা উপশম পাব পাৰি। কিন্তু তেওঁলোকে কেইটামান বস্তু বাছি খাব লাগিব। বিজলুৱা বস্তু যেনে কচু, ঢেকীয়া, মাটিমাহ, বৰালি মাছ, গাহৰি মাংস আদি খাব নালাগে। তেওঁলোকে বাদাম খাব লাগে, গাখীৰ খাব লাগে, দৈ, বাটাৰ, কল, ডালিম, জামু, নহৰু খাব পাৰে। লাই শাক, পালেং, ৰঙালাওগুটি আদি খাব পাৰে। কিন্তু তেওঁলোকে বেছি কষ্টদায়ক কাম কৰিব নালাগে। ব্যায়াম কৰাটো স্বাস্থ্যৰ কাৰণে বেছি ভাল, তেতিয়াহে তেজ চলাচল কৰি থাকে। নাম্বাৰ 5, কেঁচুমূৰীয়া বা অৰ্শ ৰোগ। কৃমি পেলুৰ পৰাও কেঁচুমূৰীয়া ৰোগ হ'ব পাৰে। ইয়াৰ লক্ষণসমূহ হ'ল মলদ্বাৰৰ ভিতৰত বা বাহিৰত সৰু সৰু ফোঁহোৱা হয়, সাধাৰণতে বিষ নহয়। মলদ্বাৰে পায়খানাৰ লগত তেজৰ পৰা মলদ্বাৰেদি পায়খানাৰ লগত তেজ পৰে। মলদ্বাৰ জ্বলা পোৰা কৰে, কেতিয়াবা বিষো হ'ব পাৰে। শৌচ টান হয় আৰু বমি বাহিৰ ওলায় আৰু তেজ পৰে। কিন্তু এই দৰৱটো ব্যৱহাৰ কৰিলে ইয়াৰ পৰা সমাধান পাব পাৰি। কিন্তু জ্বলা পোৰা, বেছি পাক কৰা বস্তু, উৰহী, পুৰৈ শাক, মাছ মাংস, ৰঙালাও, বৰা চাউলৰ বস্তু খাব নালাগে। অমিতা, ওলকচু, ডাবৰ পানী, মানিমুনি, খুতৰা, বেতগাজ, নহৰু, পুৰণা চাউলৰ ভাত আদি খাব লাগে। নাম্বাৰ 6, ধাতু বা বগা চাপ। এই ৰোগৰ লক্ষণসমূহ হ'ল যিজনৰ এই ৰোগ হয় তেওঁলোক অধিক দুৰ্বল হয়, চকু বহি যায়, চকুৰ কোণা ক'লা পৰে, স্বপ্নদোষ হয়, কোষ্ঠকাঠিন্য হয়, স্মৃতিশক্তি হ্ৰাস পায়, কাম বন কৰিবলৈ মন নাযায়, গা দুৰ্বল লাগে, এলাহ ভাগৰ লাগে, বহুত টোপনি ধৰে আৰু প্ৰস্ৰাৱ খোলোচা নহয়। প্ৰস্ৰাৱৰ লগত বগা বগা চাপ যায়। কিন্তু এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। কম বয়সতে বিয়া হ'লেও এই ৰোগ হ'ব পাৰে। এই ৰোগ হ'লে মাহেকীয়া সমস্যাও নিয়মিত নহয়। কিন্তু এই দৰৱটো খালে ইয়াৰ পৰা নিৰাময় পাব পাৰি। এই বেমাৰ হ'লে বিজলুৱা বস্তু যেনে কচু, ঢেকীয়া, ভেন্দি আদি খাব নালাগে। তেল মৰা, ভজা পোৰা, মা মছলা জাতীয় বস্তু, গৰম বস্তু খাব নালাগে। গাখীৰো খাব নালাগে। অৱশ্যে ইয়াক ঔষধৰ লগত ব্যৱহাৰ কৰিব পাৰে। এই বেমাৰ হ'লে ভিটামিনযুক্ত খাদ্য খাব লাগে। গাজৰ, ওলকবি, বুট, মগু, মাহ আদি খাব পাৰে। এই দৰৱটো খোৱাৰ নিয়ম। এই দৰৱটো 2 বছৰৰ পৰা 6 বছৰলৈ চামুচে খালী পেটত 2 চামুচ পানী আৰু 2 চামুচ দৰৱ দুয়োটা মিহলাই দিনে 2 বাৰ খাব লাগে। আৰু 7 বছৰৰ পৰা বয়সস্থ লোকলৈকে 1 কাপৰ দৰৱ আৰু 1 কাপৰ কুহুমীয়া পানী দুয়োটাই মিহলাই খালী পেটত দিনে 2 বাৰ খাব লাগে। আপোনালোকে যদি ইয়াৰ বিষয়ে অধিক জানিব বিচাৰে মোৰ নাম্বাৰ 8822109632 এই নাম্বাৰত যোগাযোগ কৰিব পাৰিব, নাইবা মোলৈ এই নাম্বাৰত হোৱাটছএপত মেছেজ কৰিব পাৰিব। যদি আপোনালোকে ইয়াৰ গুণাগুণৰ বিষয়ে আৰু অধিক জানে মোক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। মই আপোনালোকৰ উপকৃত হ'ব পৰাকৈ মই ইয়াৰ বিষয়ে যিখিনি জানো আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ। শেষত মোৰ যদি কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। পুলিন চেতিয়া, ধেমাজি।